নমস্কাৰ স্বাগতম জনাইছো আপোনাক ইউটিউব চেনেল লাৰ্ণ মোৰ একাডেমীলৈ আজিৰ ভিডিঅ'ত আমি অইল ইণ্ডিয়াৰ ITI পৰীক্ষাসমূহত আগতে অহা কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিম গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনখন চহৰে 2019 চনত স্বচ্ছ সৰ্বেক্ষণ পুৰস্কাৰ লাভ কৰিছিল উত্তৰটো হৈছে ইন্দোৰ তলৰ কোনটো আমাৰ পেশীসমূহৰ পাইৰুভেটক লেক্টিক এচিডলৈ ভাঙিব পৰাৰ কাৰণ হ'ব পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অক্সিজেনৰ অভাৱ তলৰ কোনটো পাতল চিটত ভাঙিব আৰু ৰূপান্তৰ কৰিব পাৰি ইয়াৰ উত্তৰটো হৈছে দস্তা অৰ্থাৎ জিংক ধাতু ভাৰতৰ প্ৰধানমন্ত্ৰী তলৰ কোনটো সংস্থাৰ ডি ফেক্টো প্ৰধান উত্তৰটো হৈছে নীতি আয়োগৰ সাৰ্ক কেতিয়া গঠন কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে 1985 চনত ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হৈছে পেৰিছত ট্ৰেইন টু পাকিস্তান এই বিখ্যাত গ্ৰন্থখন কোনে লিখিছিল আৰু ইয়াৰ উত্তৰটো হৈছে খুজৱন্ত সিং টুৱেণ্টি ইয়াৰ্ছ ক্ৰিচিছ গ্ৰন্থখন কোনে লিখিছিল আৰু ইয়াৰ উত্তৰটো হৈছে E.H. কাৰ এক গেলন সমান কিমান লিটাৰ আৰু ইয়াৰ উত্তৰটো হৈছে 3.78 লিটাৰ গেলনৰ ক্ষেত্ৰত UK গেলন আৰু US গেলন দুটা ব্যৱহাৰ কৰা হয় কিন্তু আমি ভাৰতত প্ৰায় US গেলনটো ব্যৱহাৰ কৰোঁ ভূপেন হাজৰিকা দলঙৰ দৈৰ্ঘ্য কিমান ইয়াৰ উত্তৰটো হৈছে 9.15 কিলোমিটাৰ গতিকে আজিৰ ভিডিঅ'টো ইমানতে আৰু আগলৈ এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ